Hello friends, welcome to our YouTube channel Utopia. বহুদিনৰ মূৰত পুনৰ এটা নতুন vlog লৈ আপোনালোকৰ ওচৰলৈ আহিলো। এই vlogটোৰ জৰিয়তে মোৰ আপোনালোকৰ লগত হোৱা YouTubeৰ এই যাত্ৰাৰ আৰম্ভণিটো কেনেকৈ আৰু ক'ৰ পৰানো আৰম্ভ হ'ল তাকেই শ্বেয়াৰ কৰিবলৈ বিচাৰিছো। আশা কৰো vlogটো আপোনালোকে চাই ভাল পোৱাৰ লগতে নতুন এটা কামৰ বাবে নিজক প্ৰস্তুত কৰি লোৱাৰ বাবে যাতে আগ্ৰহী হয়। তেনেহলে আহকচোন মোৰ লগতে আপোনালোককো এই ব্লগটোৰ মাজেৰেই মোৰ জীৱনৰ নতুন পথ এটাত আগবাঢ়ি যাওঁ। মোৰ বিয়াৰ আটাইবোৰ নীতি নিয়ম শেষ হোৱাৰ কেইদিনমান পিছতেই মানুহজনৰ কৰ্মস্থলীলৈ বুলি দুয়োৰে ঘৰৰ পৰা দূৰ অন্য এখন চহৰলৈ আহিবলগীয়া হ'ল। মানে সম্পূৰ্ণ এটা বেলেগ জীৱনৰ দিশে আমি গতি কৰিবলগীয়া হ'ল। অকলশৰীয়া চহৰ এখনত অকলশৰীয়াকৈ ৰুম এটাত থাকি দুয়োৱে জীৱনৰ আটাইবোৰ ভাল বেয়া সুখ দুখ আৰু কাম কাজবোৰ অকলেই কৰিবলগীয়া হ'ল। ফলত দুয়োৱে পাবলৈ ল'লো জীৱনৰ নতুন অভিজ্ঞতা। আগতে কেতিয়াও কৰিব নলগীয়া বা চিন্তা কৰিব নলগীয়া কাম কাজ আটাইবোৰ নিজেই ভাবিবলগীয়া পৰিস্থিতি আহি পৰিল। আৰু তেনেদৰেই নিতেও অহা সকলোবোৰ সৰু ডাঙৰ সমস্যা বা ভাল বেয়াৰ বিচাৰ নিজেই কৰিবলগীয়া হ'ল। আৰু আমিও তাৰ পৰা শিকিবলৈ ল'লো যে জীৱনৰ এই ধৰণৰ পৰিৱৰ্তনবোৰেই আমাক সদায় ভাল পথত আগবাঢ়ি যাবলৈ নতুবা পৰিয়াল সমাজ আৰু আমাৰ সম্পৰ্কবোৰৰ লগত সুচাৰুৰূপে চলিবলৈ শিকায়। নতুন চহৰখনলৈ অহাৰ পিছতেই নিজৰ লগতে মানুহজনলৈ যোগ হোৱা দায়িত্ববোৰ কেনেকৈ আৰু কিভাৱে কৰিবলৈ আৰম্ভ কৰোঁ তাৰেই চিন্তা প্ৰথমে আগুৰি ধৰিল। তেওঁক সময়মতে ভাত পানী খুৱাই অফিচলৈ পঠিওৱাৰ পিছতেই আৰম্ভ হয় দিনটোৰ বাবে মোৰ নিজৰ বাবে আৰু ঘৰখনৰ দায়িত্বৰ কাম কাজবোৰ। আমি যদি সেই নিজকে সুস্থ কৰি ৰাখিব নোৱাৰোঁ নতুবা ঘৰখন চাফ চিকুণ কৰি সুস্থ পৰিৱেশ এটা গঢ়ি নাৰাখোঁ তেনেহ'লে আমি আমাৰ সম্পৰ্কবোৰক সুস্থ কৰি ৰাখিব পাৰিম জানো? সেই যিখিনি দায়িত্ব মানুহজনৰ প্ৰতি মোৰ আছিল সেইখিনি দায়িত্ব মোৰ নিজৰ প্ৰতিও আছিল বুলি মই ভাবোঁ। আৰু সেয়ে মই মানুহজনৰ লগতে নিজৰো শৰীৰ আৰু মন সুস্থ কৰি ৰাখিবলৈ সদায়েই যত্ন কৰি থাকোঁ। আৰু যাতে আমাৰ এই সুস্থ সম্পৰ্কবোৰৰ প্ৰভাৱ পৰি আমাৰ জীৱনটো সুস্থৰূপে বৰ্তি থাকে তাৰ বাবে আমি দুয়োৰে প্ৰতি দায়বদ্ধ। নতুন চহৰখনত আহি দুয়োৰে কাম কাজবোৰ ভগাই ল'লোঁ যদিও সকলোবোৰ প্ৰয়োজনীয় কাম কাজ শেষ হোৱাৰ পিছতো দিনটোৰ প্ৰায়ভাগ সময় অবাবতেই নষ্ট হৈ যোৱা যেন বুলি মই অনুভৱ কৰিলোঁ। আৰু এনেদৰে অবাবত সময় নষ্ট কৰি যিবোৰ মানুহৰ জীৱনটো শূন্যতাৰে ভৰি পৰে সেইসকল মানুহৰ জীৱনটোৱেই এটা সময়ত অস্বস্তিকৰ আৰু বিৰক্তিময় হৈ পৰে। আৰু এইবোৰৰ প্ৰভাৱ আমাৰ সম্পৰ্কবোৰৰ ওপৰত পৰি জীৱনটো তেনেই নষ্ট হোৱাৰ দিশে গতি কৰে। এনেবোৰ কাৰণতে যেতিয়া মনটো অকণমান গধুৰ হৈ পৰে তেতিয়াই দূৰণিত নহ'লেও মাজে সময়ে ঘৰৰ পৰা বাহিৰত বজাৰলৈ গৈ হ'লেও মনটো অকণমান ফৰকাল হৈ আহে। কাৰণ মানুহে নিজৰ জীৱনটোত সুখবোৰ বিচাৰি ল'ব জানিলে সৰু সৰু বস্তুবোৰৰ পৰাই সুখবোৰ বুটলি ল'ব পাৰে। আৰু তাৰেই সৰু প্ৰচেষ্টা আমিও কৰিবলৈ যত্ন কৰি থাকোঁ। কিন্তু যদিহে আমি কেতিয়াও ক'তো ফুৰিবলৈ যাবলৈ নেপাওঁ বা নিজৰ বাবে সময় উলিয়াব নেপাওঁ বুলি নিজৰ জীৱনটোক আৰু সম্পৰ্কবোৰক খং কৰি সময়বোৰ পাৰ কৰিবলৈ আৰম্ভ কৰোঁ তেতিয়াই আনৰ লগতেই নিজৰ জীৱনটোও বিষময় হ'বলৈ আৰম্ভ কৰে। সেয়েহে আমি তেনেকুৱা কৰাটো উচিত নহয়। যেতিয়া আমি আনৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ সকলো আশা আকাংক্ষা তেওঁৰ মাজতেই আবদ্ধ কৰি ৰাখোঁ আৰু নিজক সম্পূৰ্ণৰূপে পাহৰি যাওঁ তেতিয়াই আমাক এই ধৰণৰ চিন্তা ভাৱনাই আগুৰি ধৰে। কিন্তু এটা কথা আমি জনাটো খুবেই দৰকাৰী যে আমি নিজক যেতিয়া সুখী কৰিবলৈ বা সুস্থ কৰি ৰাখিবলৈ সক্ষম হওঁ তেতিয়াই আমি আনৰ লগত নিজৰ সম্পৰ্কটো ভালে ৰখাৰ লগতে নিজৰ লগতেই নিজৰ সম্পৰ্কটো ভালে ৰাখিবলৈ সক্ষম হওঁ।
আমাৰ জীৱনটো ঠিক তেনেদৰেই চলি আছিল। মানুহজনক সদায় খুৱাই বুৱাই সময়মতে অফিচলৈ পঠিয়াওঁ আৰু তাৰ পিছতেই মোৰ নিজৰ কাম কাজবোৰ কৰিবলৈ আৰম্ভ কৰোঁ। আৰু তাৰ পিছতেই মই আৰম্ভ কৰিলোঁ নতুনকৈ এটা অভ্যাস গঢ়াৰ, আৰু সেই অভ্যাসটো আছিল কিতাপ পঢ়াৰ। অকলশৰীয়া জীৱনত যেতিয়া এখন ভাল কিতাপে আমাৰ সংগ দিয়ে, তেতিয়াই ই আমাৰ আটাইতকৈ অন্তৰংগ বন্ধু হিচাপে গঢ় ল'বলৈ ধৰে। আৰু মোৰ এই কিতাপ পঢ়া অভ্যাসটোৰেই নতুন নতুন কথা কিছুমান শিকিবলৈ সুযোগ পালোঁ। আৰু ইয়াৰ লগে লগে আমি ভাবিবলৈ ল'লোঁ যে নতুন চহৰখনতনো মই নিজৰ কি এনেকুৱা কাম আৰম্ভ কৰিব পাৰোঁ। কিন্তু আমি ভবামতেই সকলো সময়তে সকলো সা সুবিধা সকলো স্থানতে পোৱাটো কিছু অসুবিধাৰ সৃষ্টি হয়। আৰু তাৰ পিছতেই মই মোৰ ৰৈ যোৱা সময়খিনি সঠিক ব্যৱহাৰ ক'তনো কৰিব পাৰি তাৰে সন্ধান বিচাৰি পালোঁ। আৰু তাৰ পৰিণতিতেই মই সিদ্ধান্ত ল'লোঁ এটা ইউটিউব চেনেল গঢ়াৰ। ক'ৰবালৈ গ'লে ঠাইবোৰৰ ভিডিঅ' কৰি অনাৰ চখ মোৰ খুব আগৰেই, আৰু ভিডিঅ' এডিটিঙৰ চখো মোৰ নতুন নহয়। আৰু ইয়াৰ লগতে এতিয়া মোৰ মানুহজনক নতুন নতুন বস্তু কিছুমান বনাই খোৱাৰ চখ মোৰ নতুনকৈ গঢ়ি উঠিছে। আমাৰ মাজত এনেকুৱা বহুতো প্ৰতিভাশালী ব্যক্তি আছে যিয়ে নিজৰ চখবোৰ পৰিয়ালৰ দায়িত্বৰ বোজাৰে হেঁচি ঠেলি সম্পূৰ্ণকৈ নোহোৱা কৰি পেলাইছে, যাৰ ফলত নিজৰ জীৱনটো ঘৃণাৰ চকুৰে চাবলৈ লৈছে। আনৰ বাবে জীৱনটো উচৰ্গা কৰি যেতিয়াই হীনমন্যতাত ভুগিবলৈ লয়, তেতিয়াই নিজৰ জীৱনটো অসাৰ্থক যেন অনুভৱ হয়, আৰু তাৰ পিছতেই আৰম্ভ হয় সম্পৰ্কবোৰৰ মাজত ফাট মেলা। আমাৰ আজিৰ সমাজখনতেই এই সমস্যাটোৱেই সঘনাই দেখিবলৈ পোৱা গৈছে, যিটো কেতিয়াও উচিত নহয়। আমি পোনপ্ৰথমেই নিজক ভাল পাবলৈ আৰু নতুন নতুন ভাল অভ্যাস গঢ়িবলৈ শিকিবলৈ লাগে, আৰু অবাবত সময় নষ্ট কৰাতকৈ নিজৰ সদুন্নতিৰ বাবে যিকোনো ধৰণৰ ভাল কাম এটা হাতত ল'ব লাগে। এনেদৰেই নিজৰ লগতে আনকো ভাল দিশত আগবঢ়াই লৈ গৈ সুস্থ সমাজ এখনৰ গঠন আমিয়েই কৰিব পাৰিম। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোলৈ ধন্যবাদ। আজিলৈ আহিছোঁ দেই, বাই।